Hello friends, welcome back to my YouTube channel Tech Assam. বন্ধুসকল মই আজি আপোনালোকৰ কাৰণে আনিছো আন এটা নতুন ভিডিঅ' যত আপোনালোকে শিকিব পাৰিব যে কেনেকৈ SSLC ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ আগতে আপুনি ইন্টাৰনেটত ৰেজিষ্টাৰ কৰি ল'ব পাৰিব যাতে আপুনি SSLC ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ লগে লগে আপোনাৰ মোবাইলত SMS ৰ যোগেৰে আপুনি মাৰ্কশ্বিটটো পাই যায় ওকে গতিকে বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফ্ৰেন্ডছ ইয়াৰ বাবে আপুনি গুগলত সাৰ্চ কৰিব লাগিব যে আসাম SSLC ৰিজাল্ট 2019 ওকে ফ্ৰেন্ডছ ইয়াৰ লগে লগে বহুত কেইটা পেজ খুল খাব কিন্তু আপুনি ইয়াৰ ভিতৰত এটা পেজ আছে হেতুত যাব লাগিব হেতুৰ নাম হ'ল জাগৰণ জুচ এটো jagaronjuice.com এটোত ক্লিক কৰিব লাগিব ওকে তাৰপিছত বন্ধুসকল ইয়াত আপুনি চাব পাৰিব যে কিমান গৰাকী ষ্টুডেণ্টে অসমত এইবাৰ এক্সাম দিছে ফাৰ্ষ্ট ডিভিজন কিমান গৰাকী পাইছে সেকেন্ড ডিভিজন কিমান গৰাকী পাইছে থাৰ্ড ডিভিজন কিমান গৰাকী পাইছে ওকে সো ফ্ৰেন্ড এই লিষ্টখন ইয়াত ওলাই পৰিছে বন্ধুসকল এই লিষ্টত আমি চাইছো যে এই বছৰত 1,75,976 গৰাকী লৰা ছোৱালীয়ে পৰীক্ষাত বহিছিল আৰু পাছ কৰিছে 95,813 গৰাকী তাৰ মানে ওভাৰঅল 54.44% লৰা ছোৱালীয়ে পাছ কৰিছে ইয়াৰ ভিতৰত বন্ধুসকল ফাৰ্ষ্ট ডিভিজন পাইছে 31,562 গৰাকী আৰু সেকেন্ড ডিভিজন পাইছে 41,195 গৰাকীয়ে আৰু থাৰ্ড ডিভিজন পাইছে 22,956 গৰাকী গতিকে সৰ্বমুঠ কিমান হ'ল 95,813 গৰাকীয়ে পাছ কৰিছে আৰু বন্ধুসকল ওয়েবসাইটৰ একেবাৰে ওপৰৰ অংশত তাৰ মানে প্ৰথম অংশতে যেটো ফৰ্মটো দিছে ৰেজিষ্টাৰ ফৰ্ম এটো আমি এতিয়া ফিল আপ কৰিম আহক প্ৰথমতে আপুনি বোৰ্ড সিলেক্ট কৰি ল'ব লাগিব আমি ইয়াত বিচাৰিম আসাম বোৰ্ড ওকে বোৰ্ড নেম আসাম বোৰ্ড তাৰ পিছত ৰোল নম্বৰটো ধৰি লওক মোৰ ৰোল নম্বৰ 2010 ওকে তাৰ পিছত ৰোল কোড দিব কোড নম্বৰটো দিব কোড নম্বৰ ধৰক 0195 মোৰ কোড নম্বৰটো হ'ল 0195 ওকে তাৰ পিছত নামটো দিব আপুনি যিকোনো আপোনাৰ নিজৰ নামটো দিব যাৰ ৰোল নম্বৰ কোড নম্বৰ যাৰ দিব তাৰ নামটো দিব ওকে মই ইয়াত নামটো দি আছো তাৰ পিছত মোবাইল নম্বৰটো দিম আপুনি আপোনাৰ মোবাইল নম্বৰটো দিব তাৰ পিছত ইমেইল নম্বৰটো দিব ওকে তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব মেল ফিমেল হলে ফিমেল ছোৱালী হলে ফিমেল মেল ওকে তাৰ পিছত নিজৰ ষ্টেট সিলেক্ট কৰিব ওকে তাৰ পিছত ষ্ট্ৰীমটো দিব আৰ্টস সৰি ক্লাছটো দিব 10th নে 12th এটো দিব তাৰ পিছত ষ্ট্ৰীম দিব আৰ্টস মেডিকেল যেটো আপুনি ভাল পায় মানে নেক্সট কোনটো আপুনি ভাল পাব ল কৰি ভাল পাব মানে যিকোনো এটা দিলেই হ'ল ওকে মোৰ ষ্টাডি ইন্টাৰেষ্টটো দিম ল তাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাইট এটা সৰু ক্লিক কৰি সাবমিটত ক্লিক কৰি দিম ওকে সৰি ইয়াত 10th ইয়াত এটা ফটো বহাই দিব লাগিব ক্লিক কৰি ওকে তাৰ পিছত সাবমিট কৰি দিম ওকে ও ফ্ৰেন্ডছ চাওক লগে লগে এটো ৰেজিষ্টাৰ সাকসেসফুলি দেখুৱাইছে ওকে সো ফ্ৰেন্ডছ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক মোৰ এই সৰু চেনেলখন ধন্যবাদ